दिनै गसाइगावआव बिपिएफनि मोनसे गिदिर हानजा सुरनाय मोनसेनि उनाव गुबुन मोनसे फारियै हानजा सुरनाय आरो सुबुं सांग्रांथि मेल खुंगासिनो बिपिएफ दोलोआ दिनै बिपिएफनि गाहाय हाग्रामा महिलारिजों लोगोसे दोलोनि गोबां रायजो राजाफ्रा हानजा सुरनायाव बाहागो लादों बे समाव बिपिएफनि दैदेनगिरि खाम्फा बरगयारि इउपिपिएल दोलोनि सरकारखौ फारसेनिफ्रायनो सोंखारिदों बिथाङा बुंदों सोलायनायनि मुङाव इउपिपिएलआ रायजो राजाफोरनो गोबां बाथ्रा होदोंमोन नाथाय बेबायदि जेबो मावफुंनो हायाखिसै बिपिएफआ जादों रायजोफोरनि दोलो बे दोलोआ रायजोनि जानानै खामानि मावलांगोन दिनै गसाइगावनि सराइबिलाव बिपिएफ दोलोआ खुंनाय हानजा सुरनाय हाबाफारियाव बाहागो लानानै बिथां खाम्फा बरगयारिया इउपिपिएलखौ मिसलिया राजखान्थि दोलो होननानै बुंदों फैगौ काउन्सिल बिसायख'थियाव बिपिएफआ देरहानानै हाग्रामा महिलारिखौनो बिटिसिनि गाहाय खुंगिरि खालामगोन होननानै बिथाङा गोख्रों दाबि खालामो মানে 2 বছর মান আমি চুপচাপ থাকিছিলো যে ইউপিপিএল রাজ্য পরিবর্তন আনিব লাগে আহিব লাগে আমি পরিবর্তন কৰিম বুলি যে কথা দি পেলাই যোৱা 2020 চনত ইলেকশনত জিকি পেলাই বিটিসি চলাই আছে তেখেতসকলৰ দ্বাৰা এতিয়া যেনেকৈ কৈছিল তেনেকুৱা এখন নহ'ল এইটো ৰাইজে উপলব্ধি কৰিছে গতিকে চুপচাপ থকাৰ কোনো কথা নাই বিপিএফ দল ৰাইজৰ দল বিপিএফ দল বিটিসিৰ কাৰণে দল গতিকে বিটিসিৰ কি হৈছে হোৱা নাই সেইটো ৰাইজৰ ওচৰত পোৱাটো আমাৰ দায়িত্ব এই গতিকে প্ৰত্যেক সমষ্টি 40টা সমষ্টিৰ যোৱা 13 তাৰিখৰ পৰা আমি এই ৰেলী কৰি ৰাইজৰ ওচৰতে মেছেজটো দি আছোঁ আজি আপোনালোকৰ এই চৰাইবিল সমষ্টি মানে গসাইগাঁও আৰু কচুগাঁৱত দুটা ৰেলী কৰা হৈছে আৰু সেই ৰেলীত আপোনালোকৰ এই গসাইগাঁও চৰাইবিল সমষ্টি বাকী হাজাৰ এতিয়া ওলাই আহিছে ইভেন ইউপিপিএলক যিসকলে ভোট দিছিল তেখেতসকলে দলে বলে এই ৰেলীত ওলাই আহিছে ইণ্ডিকেশ্যন সেইটোৱে যে ইউপিপিএল যেনেকুৱা মিছলীয়া ৰাজনীতিৰ দল যেনেকৈ কথা কৈ পেলাই ভোট আদায় কৰিছিল কিন্তু একো নকৰিলে ৰাইজক বিভিন্ন ধৰণৰ লোভ দেখুৱাইছিলে একো নিদিলে গতিকে ৰাইজে এতিয়া সিদ্ধান্ত লৈছে আগন্তুক নিৰ্বাচনৰ পৰা যিকোনো নিৰ্বাচন ফাৰ্ষ্টত আহিব এমপি ইলেকশ্যনত বিপিএফৰ প্ৰাৰ্থীক জিকাই দি পেলাই ইউপিপিএলক পুৰাপুৰি বিটিচিৰ ৰাজনীতিৰ পৰা আউট কৰিব 2025 চনত কাউন্সিল ইলেকশ্যনত আকৌ বিপিএফক জিকাই দি পেলাই আমাৰ মাননীয় হাগ্ৰামা মহিলাৰিক চিফ আমি বনাম আৰু ইউপিপিএলক আউট কৰিম 2026 চনত এমএলএ ইলেকশ্যনত ইয়াত বিটিচি অঞ্চলৰ 12টা বা 14টা সমষ্টি হ'ব ডিলিমিটেশ্যন হোৱাৰ পিছত আমি এতিয়া গম নাপাওঁ গতিকে এই সমষ্টিবোৰৰ পৰা গোটেই বিপিএফৰ প্ৰাৰ্থীক জিকাই দি পেলাই অসম চৰকাৰ যি পাৰ্টীয়ে নবনাওক বিজেপি বনাওক বা কংগ্ৰেছ বনাওক নেশ্যনেল পাৰ্টীয়ে বনাব গতিকে সেই নেশ্যনেল পাৰ্টি যিয়ে নহওক আমি বিপিএফ হিচাপে আগৰ নিচিনা এলায়েন্স গভৰ্ণমেণ্ট 50% আমি অংশীদাৰ হিচাপে আকৌ দেশখন আমি চলাম কোনোবা প্ৰমোদ বড়োই কি কৈছে কোৱা নাই ইয়াৰ লগত আমাৰ কোনো কথা নাই মুঠতে বিটিচি অঞ্চলত আগত যেনেকুৱা শান্তি আছিলে এতিয়া এনেকুৱা শান্তি নাই এইটো চব ৰাইজে এইটো উপলব্ধি কৰি আছে চবে জানে আৰু আমাৰ এই যিটো যাত্ৰা এই যাত্ৰা শেষ নোহোৱালৈকে আমি কৰি থাকিম ৰেষ্ট কৰাৰ কোনো কিবা নাই অৰ্থ নাই আমি বিপিএফ দল হিচাপে 13 তাৰিখৰ পৰা এই জাৰ্ণিটো আমি কৰিছোঁ মুঠতে আপ টু এমপি ইলেকশ্যনলৈকে আমাৰ এই যাত্ৰাটো থাকিব নাই সেইটোতো গসাইগাঁও হওক বাসুগাঁও হওক কোকৰাঝাৰ হওক টাউনত থকা ষ্টেজেণ্টসকলে চবেই ৰিয়েকশ্যন দেখাইছে সেইটো হ'ব নালাগে সেইটো কমাই দিব লাগে ৰাজনীতিত আমাক কোনো মানুহে শিকাব নালাগে আমি জানো ৰাজনীতি কেনেকুৱা কৰিব লাগে দেই হ'ব ঠিক আছে হ'ব বাইক সাलायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां मार्च दाननि 22-23 आरो 24 अक्ट' सानथामनि थाखाय दावहारु अट' एजेन्सिया नोंथांनो लाबोगासिनो मेगालन काम एक्सचेन्ज मेला बे मेगालन काम एक्सचेन्ज मेलाखौ क'क्राझार बडलेण्ड गेस्ट हाउसनि साखाथियावनो खुंफुंगोन बे मेलायाव बारा नङा 14,999 रांसिमाव डाउन पेमेन्ट होनानै बाजाज कम्पानिनि गुबुन बाइकफोरखौ ल'नाव लानो हागोन एक्सचेन्ज खालामग्राफोरनि थाखाय एक्सचेन्ज बोनासबो थागोन बाइक सालायनायाव हमनो थाखाय बाइगिरिया बेसेन लायालासे हेलमेटबो मोनगोन